ইউটিউবার গিলান আছে ইয়াতে আজি ভিডিও বনানে নাকি নবনা আজি শিলং আৰু গাইছে গৰমতো ক'ৰ পৰা আজি ইমান মানুহ আছে তোৰ পৰা কি নাও আমি নলবাৰীৰ পৰা আহিছোঁ জোচটো লাগে জয় মাতা দি আৰু নলবাৰীৰ জোচটো লাগব পুৰা আমাৰ हेलो गाइस गुड मॉर्निंग एंड वेलकम टू माय यूट्यूब चैनल बीके एसामिस म्यूजिकल आज এটা নতুন ধামাকাদাৰ ভিডিঅ'তে মই আপোনালোকক স্বাগতম জনাইছো আৰু গাইস বহুত দিন ভিডিঅ' দিয়া নাই মাজতে মানে ভিডিঅ' নেতা কাৰণ মই কওঁ ভিডিঅ' দিবা ইচ্ছা নহয় গিছি যে ভিডিঅ'ত মানে ভিউজ নাই বা সাবস্ক্ৰাইবাৰ নাবৰে মানে ইচ্ছা নহয় গিছি গাইস দিবা ধৰিলক আপোনালোকৰ মাজক লাগি এই ভিডিঅ'টো আজি দিম দিয়াৰ পিছত যেতিয়া এই ভিডিঅ'টোত ভিউজ পাম এতিয়া নেক্সট ভিডিঅ' এটা বনাবাক লাগি বেছি জোশ আহি যায় ভিডিও বনাম ভিউজ আইছি ভিডিওটোত না কথা এটা ভিডিওটোত ভিউজ নাই পড়ে এটা মনসন বয়া লাগি যায় বাদ দিয়া ভিডিও নপনা হে না আনাৰো মানে ভিডিওটো দিয়া নাছিলো আজি এতিয়া গাইস অম্বুবাসী মেলাক যাই আছো কামাখ্যা মানে যোৱা কথা ৰাইছি লগৰ কিটা পুৰা লগ ধৰি আছে দিয়া আছে বাটত ৰখি আছে 9:15 ট্ৰেইন আছে এতিয়া 8:50 হলে মই গাটো ধুইলো এতিয়া কাপোৰ পিন্ধি নলবাৰী ষ্টেচনক লাগি যাও ভিডিওটো সম্পূৰ্ণ চাৰি পাঁচ বম ধামাকা হ'ব যোৱাবাৰতো অম্বুবাসীৰ মেলাক যি গৈছিল সেই ভিডিওটো বম ধামাকা হৈছিল আজি ইমান ধামাকা হৈ না নহয় নাজনো মানে যোৱাবাৰ যোৱা বহুত লগ আজি নাজি চাও কি হয় আৰু আজি দেখিছে ইমান যোৱাবাৰত থেকে আজি ভয়ংকৰ ৰ'দ দিছিল যোৱাবাৰ ইমান ৰ'দে দিয়া নাছিল আজি ভয়ংকৰ ৰ'দ দিছিল গাইস মানে একেদিন বৰষুণ দি আছে আৰু আজি কিনকে ৰ'দটো লৈছে ভগৱানে জানে কি হৈ আজি তে বেছি বকিনাতকো মানে মই এটা কাপোৰ পিন্ধা লাগে এনে ৰখি আছে ষ্টেচনত লাগ পাই আছো যেটো সম্পূৰ্ণ চাৰিক তে বলক ভিডিওটো আৰম্ভ কৰো আৰু গাইস ফাইনালি ট্ৰেইনত আমি উঠলো মানে আমাৰ ট্ৰেইন আছিল 9:15 কিন্তু আমি আহি পৌঁছে ষ্টেচন 9:16 হৈছিল ডাইৰেক্ট ট্ৰেইনত উঠছো এই কেমিতি আছে কোক যা আছো কোক যাবা এ মুখৰ মাত নাই নেকি এই ইউটিউবার গিলান আছে ইয়াতে আজি ভিডিও বনানে নাকি নবনা আজি শিলং অম্বুবাসী শিলঙত নাযাওঁ কেনা লাইচ কৰিবা নেকি কেনাই লাগছে কওক এবাৰ কেনা লাগছে আৰু বাহিৰৰ ভিউটো চাক না কিমান ধুনীয়া ভিউ এটা চাৰিওফালে পানী আরে মাজেদি ট্রেন খান চাই রাখা আনিছি না বম ভিউ গাইস আৰু গাইস আমি কামাখ্যা ষ্টেচন পালো এতিয়া এৰ পৰা আৰু কামাখ্যা দূৰ আছে দক আৰু খস্কাৰ বেয়া লাগি না কি কৰিব লাগে নাজনো আৰু মানুহ চাক নাই ষ্টেচনত মানুহ এগলান সব অম্বুবাসী মেলা কা মানুহ ইমান মানুহ গাইস চাক না আৰু গাইস একলান যে মানুহ দেখছি এৰে 95% অম্বুবাসী মেলাক যোৱা মানুহ বাকি 5% বেলেগক যাব কবাক দেখছিনে কিমান মানুহ অম্বুবাসী মেলাক যাব আৰু এটা কথা ভাবি ভয় লাগছিল বক মানে ষ্টেচনতে ইমান ভিৰ আৰু মেলাত যাবা আছে কিমান ভিৰ হ'ব ভয়ংকৰ ভাবি থাকচোন
আৰু গাইছ এতিয়া খালিয়ে শক্তি পাম মানে ৰাতিপুৱা খালি চাহ একাপ খাই আছোঁ বেলেগ একো খোৱা নাই এতিয়া পৰঠা এটা খাই লওঁ চবেই তাৰপিছত শক্তি আহিব না তাৰপিছত খোজ কাঢ়িব পাৰিম যিহেতু পাহাৰ বগাব লাগিব দেখাবা ধৰছিয়ে দক ময়ো খাই লওঁ আৰু গাইছ এখানে কামাখ্যা মন্দিৰৰ মেইন গেট এতিয়া ইয়াৰ পৰা পূৰা খোজ কাঢ়িব লাগিব পাহাৰৰ ওপৰক লাগি আৰু গাইছ আমি যি পৰঠা খালা আকৌ লগা নাই মানে একদম সদেহ নাই ঘুগনিখানটো ক'বাই নোৱাৰি কিবা চয়াবিনেদি ঘুগনি বনাইছি ইমান বেপাৰ কৰিছে একেদিন কিছুমান বেপাৰীয়ে বহুত ফাইদা উঠিছে তো কিছুমানে এই মেলাৰ নামত আৰু গাইছ আমি খোজকাঢ়ি আহি আছিলোঁ কিন্তু আমি আহি থাকোঁতে হঠাৎ ৰাস্তাৰ কাষত এইজনী ছোৱালীক দেখা পালোঁ এই ছোৱালীজনী কি ধুনীয়া কৰি গান গাই আছে গাইছ মানে কণ্ঠটো কিমান ধুনীয়া আপোনালোকে গানটো শুনকচোন কি লেভেলত গানটো গাইছে বাপৰে गाइस पूरा रोड है अवस्था का ही लेगी क्या ना ब्रो बढ़िया अवस्था क्या ना एकदम बढ़िया आप है गाइस अरे वीडियो बनावा इसी ना है किसी इमान रोड तमाने शक्ति ना है किसी हाथ आरो गाइस ये गरम तो और पारा जी इमान मानु इसी जोर पारा की ना আমি নলবাৰী পৰা আইছো জস্তু লাগে জয় মাতা দি আৰু নলবাৰী জস্তু লাগব পুৰা আমাৰ গ্যাংটো বাকক গেল দেখো দিছো নলবাৰীৰ জস্তু লাগব না কিমান বস্তু লাগব রোজ তামাম লাগব জয় মাতা দি দিবা লাগব জয় মাতা দি আমি নলবেৰা হইছে কে তামাম আমাৰ গাইস চলি হৰিছে দুটা চলি আছে ভয়ংকৰ রোড গাইস পানী কেই বটল মান খালো এতিয়া লাগি 10 মান গেল সাগে পানীয়ে প্ৰাণ হৈ বসছে গাইস আজি প্ৰাণীয়ে মেন प्राणी নহয় পানী প্ৰাণী হয় পানীয়ে মেইন আৰু গাইস ৰাস্তাৰে খোজকাঢ়ি যাই থাকোঁতে মানে মানুহগিলানৰ মাথা ঘূৰি পৰি যায় ৰাস্তাৰ মাজতে এম্বুলেন্স আনি আছে এগলান মানুহ হস্পিটেলক লৈ যাব কি ৰ'দ গাইস মাথা ঘূৰি নপৰিব মানুহ এংকে যে বহি আছে এই মানুহগিলানে পইচা দি যাব বাপা আৰে দিগেলে কি করবি হ্যাঁ অবস্থা গাইস পানি নাই গ্যাস পানি নাই তো আই কেনা লাগছে আপু কেনা লাগছে মজা লাগছে আৰু আইবা না আমার লগত আৰু আইবা এই কিমান রোদ দিয়া হব দে বাপা রে হিয়া করছু বৰষুণ দি বৰত নাংগে আমাক মাৰা যাম আৰু ইমান ৰ'দ দিলি আৰু গাইছ কি লেভেলত মানুহ হৈছে চাক না মানে পাহাৰ বগেইছোঁ আমি পোৱাই নাই আৰু মন্দিৰক লৈ বহুত বাট আছে কিন্তু মানুহ চাক না মন্দিৰ নাপাওঁতে ইমান মানুহ ভিৰ বাপৰে আৰু মন্দিৰৰ ভিতৰত কিমান হ'ব ভয়ংকৰ মানুহ হ'ব গাইছ ক'ৰ পৰা আহিছে গাইছ মানুহগিলাখান বাপৰে যাই পাম না আজি পাম হ্যাঁ পাম বৰষুণ লাগে বৰষুণ লাগে লাগে হ্যাঁ বেয়া জিকিম না বৰষুণ লাগে গাইছ পুৰা জিকি যাম এতিয়ালৈকে যায়ে পোৱা নাই আৰু এতিয়া বাজিল যাওঁ যাই পেলাই পাওঁ মানে নাজনো দিয়ক আজি আৰু जय माता दी kenapa man nolbari rakhor ki laisi na nolbari rakhor ke boban ora nolbari ni galaxy door karai kiman tolot boisi dekhe re modi ma ona dega
আৰু বহুত কষ্টৰ বলত গাইছ কিবা কৰি মন্দিৰত প্ৰৱেশ কৰিলোঁ মন্দিৰৰ ভিতৰত মানে এটা মিছন পূৰা নোহোৱা হৈছি আপোনালোকক বুজাব নোৱাৰোঁ কি লেভেলত মানুহ হৈছে গাইছ মানে বাপৰে এতিয়া কিবা কৰি সিয়া এটা কৰিব পাৰিলি ভাল আছিল মানে যোৱাবাৰ আমি মন্দিৰৰ ভিতৰত আহিবই নোৱাৰিলোঁ মানুহৰ উৎপাতত এইবাৰ কিবা কৰি মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিছোঁ কিন্তু সিয়া কৰিব পাৰোঁ নে নাই আৰু সিয়াটো কৰি লওঁ তাৰপিছত দেখাই আছোঁ কমপ্লিট মিছন আমাৰ ইমান মানুহৰ সহ্য কৰি আমি আহিছোঁ আমি এটা আমি চব এটা এইটো বম লাগছে আহি ভাল লাগছে মনটো দেখি আমি আহি গ'লো এতিয়া কামাখ্যা মাক দৰ্শন কৰি এতিয়া আমি ঘৰত যাই আছোঁ আমাৰ আগত পংকজ চংকজ হিৰেণ আছে আৰু হেৰি যোৱাবাৰ আমি দৰ্শন কৰিব পৰা নাছিলোঁ যোৱাবাৰ মানে আমাক এই সোমবাৰ নাই না তো আমি সোমবাৰ নললো এইবাৰ আমি বঢ়িয়াকে গম পাই গৈছোঁ ট্ৰিক্সবিলাক বঢ়িয়াকে ৰখি আৰু গাইছ মন্দিৰৰ পৰা বাহিৰলৈ এই সৰু ৰাস্তাটো যাব পাৰিছে সৰু ৰাস্তাটো দি যাব পাৰি নাই ইমান মানুহ কম কষ্ট হৈছে মানুহবিলাকৰ আর কিবা করে হলে নাকি কিবা করে হলে কিবা করতে যাব পিছে যাওয়া লাগবে যাওয়া লাগে আর জোকা লাগে খসকারে যাই পেলা দেখি মার আমি যাওয়াবার যে গেছিলো লাসিত তাতে যাও নাকি ভালো না যাওয়াতে লাসিত ঘাট যাই আছো গাইস চাও কি হয় যাব পাৰো না নৰো যাম বুলি ভাবছো আৰু গাইস যিমানে দেৰি হৈ আছে সিমানে মানুহৰ সংখ্যা বাঢ়ি আছে দেখছি না কিমান মানুহ আৰু মন্দিৰত আহিবা আছে আহি আছে মানুহবিলানে মানে এতিয়া 5টা বাজে কিন্তু মানুহ আহি আছে দেখছিনা মন্দিৰত কইটা অনুভৱ আগাত দস্তি কুল কি হল বার গাইস কামাখ্যা মন্দিৰৰ পৰা আমি এটা সৰু ৰাস্তা দি নামি আহিছো আৰু ৰাস্তাটো ইমান ভাল লাগে চাকচোন গাইস বম ৰাস্তা তই মাস্ক খান আজি নিদিলি হলকে নিদিলিয়ে দেখোন এনেই মানুহ গৰমত মৰি পেলাইছে আৰু কি মাস্ক খান মাক থাকিলে কচোন কাৰণটো কি হিৰাজৰ বায়াক থাক হিৰাজৰ বায়াকত থাক এই তলত পুৰি হত হ'ব গাইছ তলত এটা ছোৱালীৰ পুৰি বনাইছিল বেলেগ পুৰি বনাব কিজানি চাব লাগিব তলত যাই কিনে হৰ হ'ব কিজানি আৰু গাইছ আমি এই ধীৰাজদাৰ বায়াক থাক গেলোঁ তাতে কিবা এটা খালোঁ চব গীতাই খাই কিনে এতিয়া লাচিত ঘাটত আছোঁ এতিয়া বৰ্তমান 6:30 বাজি মানে ইমান যাম গাইছ বহুত দেৰি লাগি গ'ল এতিয়া লাচিত ঘাটত যাওঁ অলপ এনেই ব্ৰহ্মপুত্ৰত পাৰত অলপ সময় কটাওঁ আমাৰ 7:30 ট্ৰেইন আছে 7:30 লৈকে ইয়াতে থাকোঁ গৰম লাগব না আৰু গাইছ লাচিত ঘাটৰ ভিউটো চাক না কিন্তু আমাৰ আহাত অলপ দেৰি হ'ল যদিও আৰু অলপ ফলকান্তি আহিলোঁ আৰু ধুনীয়া ভিউ পালোঁ হয় এতিয়া গাইছ এনে ফুচকা খাই বলে ফুচকা খাই লওঁ গাইছ মানে আজি অলপ দেৰি হ'ল আন্ধাৰে হৈ গ'ল মানে অলপ ফলকান্তি আহিলে ভিউটো বেছি পায় হ'লেও আহিছোঁ দিয়কচোন আজি যামৰ কাৰণে দেৰি হৈ গ'ল যোৱাবাৰ ধুনীয়া ভিউ পাইছিলোঁ ন যোৱাবাৰো আছিলোঁ কামাখ্যাত অম্বুবাচী মেলা আনতে ভিডিঅ'টো চাব পাৰে বাৰু আৰু গুৱাহাটীৰ প্ৰায় মানুহে লাচিত ঘাটত ফুৰিব আহে ভাটিবেলা কিবা এটা ভাল লাগে পৰিৱেশটো ভাটিবেলাৰ এই পৰিৱেশটো পূৰা ব্ৰহ্মপুত্ৰৰ পাৰত পূৰা বতাহ মাৰি থাকে ধুনীয়া পৰিৱেশ এটা
ওয়েলকাম ব্যাক টু ভাস্কৰ চেনেল আমিতো যাই আছো পল্টন বজাৰ আৰু আমি ট্ৰেইন যাম নলবাৰী পিছত আমি পাম ঘৰ পিছত আমি ঘুমাম আপোনালোকে ভিডিঅ'টো পাই যাব কালি পাব না কালি পাব কালি কেতিয়া বনাব এইটো সময়টো ক'ব নোৱাৰি ঠিক আছে বাৰু ভিডিঅ'টো পাই যাব আপোনালোকে আৰু আপুনি ভিডিঅ'টো চাব ভাল আছে আমাক মাকক আমি দেখাব তাতে আমাৰ মন্দিৰ গৈছোঁ আমি বহুত কষ্ট হৈছে আমাৰ আজি ভাগৰত হৈছে তাতে আমি বাছত আছোঁ ট্ৰেইন কেতিয়াৰ আছে ট্ৰেইন 7টা পাছত থকা বুলি কৈছে 7:15 পাছত ষ্টেচনত লগ পাই আছোঁ আৰু গাইজ ট্ৰেইন আহিবা 15 মিনিট আছে বাকী এতিয়া ট্ৰেইনত উঠা আগতে বিৰিয়ানী খাই লওঁ চবকেইটাই অলপ ভোকো লাগছি দক খাই লওঁ আগতে বিৰিয়ানীটো তাৰপিছত ট্ৰেইনত উঠি আছোঁ দক গাইজ মই কিন্তু বিৰিয়ানী খাই ভাল নাপাওঁ বিৰিয়ানী পলাও মই একদম দেখা নোৱাৰোঁ কিন্তু উপায় নাই ভোকত খাব লাগবই আৰু এণ্ডিও খাব ধৰছি পূৰা খাই আছে দক আৰু ট্ৰেইনত আমি উঠলোঁ কিন্তু ট্ৰেইনত উঠাৰ লগে লগে গা চা একদম গাম্বা লাগছি আৰু চবেই বহি আছে আৰু ই দেখছি নাকত উঠছি পূৰা ওপৰত উঠছি আৰু গাইজ ফাইনেলি নলবাৰী পালোঁ আৰু নলবাৰী ষ্টেচনত ভিডিঅ' নবনালোঁ এতিয়া পূৰা চিধাই ঘৰত যাম একদম ভাগাত ধৰছি ঘৰত লগ পাই আছোঁ গাইজ চাই থাকিব ভিডিঅ'টো গাইজ মই ঘৰ আহি ধুনীয়াকৈ ফ্ৰেছ হৈ ল'লোঁ আৰু গাইজ আজি অৱস্থা একদম কাহিল হৈ গৈছে আপোনালোকৰো দেখা পাইছে ইমান ৰ'দ দিছে ৰ'দত খোজ কাঢ়ি গৈছোঁ সি মানুহৰ ভিৰত কিবা কৰি মানে আজি দেহা মৰি গৈছে অৱস্থা কাহিল হৈ গৈছে গাইজ এতিয়া ভিডিঅ'ৰ আকৌ কামেই নকৰোঁ ভিডিঅ' আজি এডিট নকৰোঁ অহাকালি এডিট কৰিম আৰু পাৰিলে অহাকালি আপলোড দিম এতিয়া একদম ৰেষ্ট ল'ম গাইজ একদম কেম্বা লাগছে গাছা আৰু আজি যিমান ভাল কৰি দেখাব লাগছিল সেনেকৈ আপোনালোক দেখাব পৰা নাই মানে মানুহ ধৰি ভিডিঅ' শ্বট ল'বাই পৰা নাই যোনটি পাইছোঁ আৰু দেখাইছোঁ পাৰা সেনেকৈ দেখাইছোঁ গাইজ আৰু ভিডিঅ' বহুত দিন দিয়া নাছিলোঁ কৈছোঁ ভিডিঅ'টোৰ ষ্টাৰ্টিঙতে মানে ভিউজ নাহে সেইকাৰণে ভিডিঅ' দিয়া নাছিলোঁ তাৰপিছত গাইজ আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ মানে একদম গম্বা লাগছে গাইজ আজি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্টি থৈ দিব আৰু নতুন কৰি যদি কোনোবা মোৰ চেনেলক লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা নতুন ভিডিঅ'ত লগ পোৱা হয় আজিলৈকে ধন্যবাদ জয় আই অসম।